নমস্কাৰ প্ৰিয় দৰ্শক। সিদিনা আছিল 2023 চনৰ 14 ফেব্ৰুৱাৰী তাৰিখ, ভেলেণ্টাইন ডে। এই ভেলেণ্টাইন ডেৰ দিনা এনেকুৱা এটা খবৰ আহিছিল যিটো খবৰে সকলোকে আচৰিত কৰি পেলাইছিল। আৰক্ষীয়ে এনেকুৱা এটা প্ৰেম কাহিনী উদ্ঘাটন কৰিছিল যাৰ শেষ ফ্ৰিজত হৈছিল। এই কাহিনীটো হৈছে নিক্কি যাদৱ আৰু সাহিলৰ। সময়ৰ লগে লগে আৰক্ষীয়ে যিবোৰ তথ্য উদ্ঘাটন কৰিছিল তাক বিশ্বাস কৰাটো একেবাৰে অসম্ভৱ আছিল। আচলতে কি হৈছিল নিক্কি যাদৱৰ লগত? কিয় সাহিলে নিক্কি যাদৱক হত্যা কৰিব লগা হ'ল? আৰু হত্যা কৰাৰ পিছত সাহিলৰ লগত কি হ'ল? এই সঁচা ঘটনাটোৰ বিষয়ে জানিবলৈ আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চাই থাকক। নিক্কি যাদৱৰ জন্ম হৈছিল হাৰিয়ানাৰ খেৰীকুমাৰ গাঁৱত। নিক্কি যাদৱৰ দেউতাক সুনীল যাদৱ মটৰ মেকানিক আছিল। তিনিজন ভাই ভনীৰ মাজত তাই ডাঙৰ আছিল। নিক্কি যাদৱৰ শিক্ষাৰ আৰম্ভণি হাৰিয়ানাৰ জাহজাৰ চহৰতে হৈছিল। পিছত তাই উচ্চ শিক্ষাৰ বাবে দিল্লীলৈ গ'ল। তাতে তাই 2018 চনত মেডিকেল এন্ট্ৰেন্স টেষ্ট নিটৰ কাৰণে তৈয়াৰী কৰি আছিল। ইয়াৰ কাৰণে দিল্লীৰ উত্তম নগৰত থকা কোচিং চেণ্টাৰ এটাত এডমিশ্যন লৈছিল। তাই সদায় একেখন বাছতে উঠি কোচিং চেণ্টাৰলৈ অহা যোৱা কৰিছিল। আৰু এদিন সেই বাছতে নিক্কি যাদৱে সাহিলৰ লগত চিনাকি হৈছিল। সাহিল আছিল দিল্লীৰ নজফগড়ৰ বাসিন্দা। সাহিলে ষ্টাফ সিলেকশ্যন কমিশ্যন অৰ্থাৎ SSC এক্সামৰ কাৰণে তৈয়াৰী কৰি আছিল। ইফালে সাহিলেও উত্তম নগৰতে থকা কোচিং চেণ্টাৰ এটাত এডমিশ্যন লৈছিল। দুয়ো একে সময়তে একেখন বাছতে অহা যোৱা কৰিছিল। এনেদৰে অহা যোৱা কৰোঁতে এদিন দুয়োৰে চকুত পৰিল। দিন ভাগৰাৰ লগে লগে দুয়োৰে মাজত কথা বতৰাৰ আৰম্ভ হ'ল। আৰু এনেদৰে কথা পাতোতে দুয়ো ভাল বন্ধুলৈ পৰিণত হ'ল। আৰু দুয়োৰে এই ভাল বন্ধুত্ব এদিন প্ৰেমলৈ পৰিণত হ'ল। দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক ইমান গাঢ় হৈছিল যে দুয়ো একেলগে এটা ৰুমতে থাকিবলৈ লৈছিল। আৰু সেই সময়তে কৰোনা ভাইৰাছৰ সময়ত গোটেই দেশতে লকডাউন আৰম্ভ হৈছিল। আৰু লকডাউনৰ কাৰণে কোচিং চেণ্টাৰো বন্ধ হৈ আছিল, যাৰ বাবে দুয়োৰে ঘৰলৈ গুচি যায়। আৰু লকডাউন শেষ হোৱাৰ পিছত আকৌ দুয়ো একেলগে থাকিবলৈ ল'লে। সাহিল আৰু নিক্কি যাদৱ যে একেলগে এটা ৰুমত আছিল এই কথা নিক্কি যাদৱৰ দেউতাকে কোনোপধ্যে মানি লোৱা নাছিল। কাৰণ নিক্কি যাদৱ আৰু তাইৰ সৰু ভনীয়ে দিল্লীৰ বিন্দাপুৰত একেলগে এটা ভাড়া ৰুমত আছিল। সময় যোৱাৰ লগে লগে সাহিল আৰু নিক্কি যাদৱৰ প্ৰেম আৰু গভীৰ হ'বলৈ ধৰিলে, যাৰ কাৰণে দুয়ো এক্সামত পাছ কৰিব নোৱাৰিলে। ফেইল হোৱাৰ পিছত দুয়ো গেলগটিয়াছ ইউনিভাৰ্চিটি অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজিত এডমিশ্যন ল'বৰ কাৰণে সিদ্ধান্ত লৈছিল। দুয়ো পঢ়াৰ লগতে দুয়োৰে ৰিলেশ্যনশ্বিপটো আগবঢ়াই নিছিল। বেলেগ ৰিলেশ্যনশ্বিপৰ দৰে ইহঁত দুটাৰ মাজতো কেতিয়াবা সৰু সুৰা কাজিয়া হৈছিল। তথাপিও সিহঁতে সম্পৰ্কটো ধৰি ৰাখিছিল। নিক্কি যাদৱৰ কাৰণে সাহিলেই আছিল সকলোবোৰ। আৰু আনফালে সাহিলৰ কাৰণেও নিক্কি যাদৱেই আছিল সকলো। কিন্তু বাস্তৱ ক্ষেত্ৰত এয়া কিমান দূৰ সত্য? সময় যোৱাৰ লগে লগে নিক্কি যাদৱ আৰু সাহিলৰ মাজৰ মৰমবোৰ বিষ হ'বলৈ ধৰিলে। আৰু এই বিষৰ কাৰণেই নিক্কি যাদৱৰ লগত যে ইমান ডাঙৰ ঘটনা ঘটিব কল্পনাই কৰিব নোৱাৰে। 2023 চনৰ 14 ফেব্ৰুৱাৰী তাৰিখে দিল্লী আৰক্ষীয়ে সাহিল আৰু নিক্কি যাদৱৰ মাজৰ সম্পৰ্কটোৰ পৰা এটা ডাঙৰ ৰহস্য উদ্ঘাটন কৰিছিল। 2023 চনৰ 11 ফেব্ৰুৱাৰীত নিক্কি যাদৱৰ দেউতাকে নিক্কি যাদৱক ফোন লগাবলৈ চেষ্টা কৰি আছিল। আৰু নিক্কি যাদৱৰ ফোন ছুইচ অফ আছিল। তাইৰ ফোনটো ছুইচ অফ থকাৰ বাবে সৰু জীয়েকৰ মোবাইলত ফোন কৰিছিল দেউতাকে। আৰু সৰু জীয়েকজনীয়ে নিক্কি যাদৱে গোৱালৈ ফুৰিবলৈ যোৱা বুলি কৈছিল। আৰু তাৰ সত্যতা জানিবৰ কাৰণে দেউতাকে নিক্কি যাদৱৰ বন্ধুবৰ্গলৈ ফোন কৰিছিল। কিন্তু বন্ধুবৰ্গৰ লগত নিক্কি যাদৱৰ বিষয়ে কোনো খবৰ নাছিল। যেতিয়া দেউতাকে আৰু এজন আন বন্ধুলৈ ফোন কৰিছিল তেতিয়া সেই বন্ধুজনে কৈছিল যে নিক্কি যাদৱক সাহিলৰ লগত শেষবাৰৰ কাৰণে দেখিছিল একেলগে। তাৰ পিছত দেউতাকে নিক্কি যাদৱৰ লগত একেলগে থকা সৰু জীয়েকজনীৰ মোবাইলত ফোন কৰিছিল আৰু সাহিলৰ নম্বৰটো লৈছিল। দেউতাকে যেতিয়া সাহিলক ফোন কৰিছিল সাহিলে কৈছিল যে মই নিক্কি যাদৱৰ বিষয়ে একো নাজানো। সাহিলে নিক্কি যাদৱৰ দেউতাকক কৈছিল যে মইতো মোৰ বিয়াৰ কাৰণে যোগাৰ কৰি আছো। নিক্কিয়ে চাগে বেলেগৰ লগত ফুৰিবলৈ গৈছে ক'ৰবাত। তাৰ পিছদিনা অৰ্থাৎ 2023 চনৰ 12 ফেব্ৰুৱাৰী তাৰিখে নিক্কি যাদৱৰ দেউতাকে সাহিলৰ দেউতাকৰ নম্বৰটো কাৰোবাৰ পৰা কালেক্ট কৰিছিল।
চাহিলৰ দেউতাকেও কৈছিল যে মই নিক্কিৰ বিষয়ে একো নাজানো। আৰু এনেদৰে কোৱাৰ পিছত নিক্কি যাদৱৰ দেউতাকে নিজে যিমান পাৰি নিক্কিক বিচাৰিবলৈ চেষ্টা কৰিছিল। 2023 চনৰ 13 ফেব্ৰুৱাৰী তাৰিখে দিল্লী আৰক্ষীলৈ এটা ফোন কল আহিছিল। আৰু সেই ফোন কলটোত চিনাকি নিদিয়াকৈয়ে এজন ব্যক্তিয়ে কৈছিল যে নজফগড়ত থকা ধাবা এখনৰ মালিকে এজনী ছোৱালীক হত্যা কৰিছিল আৰু ছোৱালীজনীক হত্যা কৰি লাশটো ধাবাখনতে লুকাই থোৱা হৈছে। আৰু এই খবৰ পায়ে দিল্লী আৰক্ষীয়ে নজফগড়লৈ দৌৰি গৈছিল আৰু সেই ধাবাখনলৈ গৈছিল। ফোন কলত যিখন ধাবাৰ এড্ৰেছ দিছিল, কিন্তু ধাবাখন বাহিৰৰ পৰা বন্ধ হৈ আছিল। অৱশেষত ধাবাৰ মালিকৰ ফোন নম্বৰ লৈ ধাবাৰ মালিকজনক ফোন কৰি মাতিলে আৰু ধাবাখন খোলাৰ পিছত ফ্ৰিজৰ ভিতৰত যিটো মৃত শৰীৰ আছিল সেইটো আচলতে নিক্কি যাদৱৰে আছিল। নিক্কি যাদৱৰ দেউতাকে যেতিয়া নিক্কি যাদৱক ফোনত পোৱা নাছিল তেতিয়া আৰক্ষীক খবৰ দিছিল আৰু আৰক্ষীয়ে সেই খবৰ অনুসৰি নিক্কি যাদৱৰ লগত থকা সৰু জীয়েকজনী সোধা পোছা কৰিছিল আৰু তাই অৱশেষত কৈছিল চাহিলৰ কথাবোৰ। তাৰ পিছত আৰক্ষীয়ে চাহিলৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু চাহিলৰ ফোনটো ছুইচ অফ আছিল। ফোনত যোগাযোগ নোহোৱা বাবে চাহিলৰ ঘৰলৈ দিল্লী আৰক্ষী গ'ল, কিন্তু ঘৰত কোনেও নাছিল। আৰক্ষীয়ে দৌৰা-দৌৰিকৈ সকলোবোৰ ঠাইতে চাহিলক বিচাৰিবলৈ ধৰিলে আৰু অৱশেষত ওচৰতে থকা গাঁও এখনত চাহিলক গ্ৰেপ্তাৰ কৰিলে। আৰু মৃত শৰীৰটো পোৱাৰ পিছত মিডিয়াই প্ৰকাশ কৰিলে যে একেলগে এটা ৰুমত থকা বয়ফ্ৰেণ্ডে গাৰ্লফ্ৰেণ্ডক হত্যা কৰি ফ্ৰিজত লাশটো লুকাই থৈছিল। কিন্তু যেতিয়া আৰক্ষীয়ে অনুসন্ধান কৰিলে আৰু অনুসন্ধান কৰাৰ পিছত যিটো তথ্য পাইছিল সেই তথ্যটো পোৱাৰ পিছত সকলোৱে আচৰিত হৈ ৰৈছিল। আৰক্ষীয়ে চাহিলক সোধা-পোছা কৰাৰ পিছত মিডিয়াৰ প্ৰকাশ কৰা অনুসৰি চাহিলে যাৰ লগত লিভিং ৰিলেশ্যনশ্বিপত আছিল শেষত তেওঁৰে পত্নী বুলি প্ৰমাণিত হয়। দৰাচলতে 2020 চনত দুয়োৰে প্ৰেম যেতিয়া বহুত গভীৰ হৈছিল তেতিয়া 2020 চনৰ 1 অক্টোবৰ তাৰিখে গ্ৰেটৰ নয়ডা আৰ্য সমাজৰ মন্দিৰত সম্পূৰ্ণ ৰীতি-নিয়মৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। আৰু এই তথ্য পোৱা গৈছিল যেতিয়া আৰক্ষীয়ে নিক্কি যাদৱৰ ৰুমটো তালাচী চলায়। নিক্কি যাদৱৰ ৰুমত আৰক্ষীয়ে পাইছিল দুয়োৰে একেলগে থকা বিয়াৰ ফটো আৰু চাৰ্টিফিকেট। ইফালে মন্দিৰৰ ৰেকৰ্ড বুকতো দুয়োৰে বিয়াৰ তথ্য পাইছিল। এই বিয়াখন দুয়োৰে সন্মতিতে হৈছিল, কিন্তু দুয়োৰে পৰিয়ালৰ পৰা লুকাই ৰাখিছিল। বয়স বঢ়াৰ লগে লগে চাহিলৰ পৰিয়ালে চাহিলক বিয়া পাতিবৰ কাৰণে হেঁচা প্ৰয়োগ কৰি আছিল, কিন্তু চাহিলে মান্তি হোৱা নাছিল। আৰু পৰিয়ালৰ লোকে চাহিলক বিয়া পাতিবৰ কাৰণে বেছিকৈ জোৰ দিয়াৰ ফলত চাহিলে অৱশেষত ব্যক্ত কৰি দিলে যে 2020 চনৰ 1 অক্টোবৰ তাৰিখে নিক্কি যাদৱ নামৰ ছোৱালী এজনীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিলে। আৰু এই কথা শুনাৰ লগে লগে চাহিলৰ পৰিয়ালৰ লোকে কৈছিল যে তুমি যিমান পাৰি সিমান সোনকালে নিক্কি যাদৱৰ জীৱনৰ পৰা আঁতৰি আহা আৰু আমাৰ পচন্দৰ ছোৱালী বিয়া পাতি লোৱা। চাহিলে তাৰ পৰিয়ালৰ লগত লগ হৈ কেনেকৈ নিক্কি যাদৱক জীৱনৰ পৰা আঁতৰাব পাৰি তাৰ প্লেন কৰিবলৈ ধৰিলে। আৰু এই প্লেন অনুসৰি 2023 চনৰ 9 ফেব্ৰুৱাৰী তাৰিখে ঘৰৰ পৰা পচন্দ কৰি দিয়া ছোৱালীজনীৰ সৈতে চাহিলৰ এংগেজমেণ্ট হ'ল। আৰু সেইদিনা ৰাতিয়ে প্ৰায় 2টামান বজাত চাহিলে নিক্কি অৰ্থাৎ প্ৰথম পত্নীৰ ৰুমলৈ গৈছিল। চিচি কেমেৰাৰ তথ্য অনুসৰি চাহিলে নিক্কিৰ লগত নিক্কিৰ ৰুমত প্ৰায় 2-3 ঘণ্টামান একেলগে আছিল আৰু তাৰ পৰা দুয়ো গোৱা যোৱাৰ প্লেন কৰি আছিল। এই প্লেন অনুসৰি পিছদিনা ৰাতিপুৱা 7টামান বজাত দুয়োৰে কানি কাপোৰ পেক কৰি নিজামুদ্দিন ষ্টেচনলৈ গোৱা যাবৰ কাৰণে ওলাই গৈছিল। ৰেল ষ্টেচনত বহু সময় অপেক্ষা কৰিছিল আৰু চাহিলৰ টিকেট কনফাৰ্ম নোহোৱাৰ কাৰণে গোৱা যাব নোৱাৰিলে। তাৰ পিছত হিমাচললৈ যোৱাৰ প্লেন কৰিলে আৰু তাৰ পৰা এখন কাৰ লৈ আনন্দ বিহাৰ ৰেল ষ্টেচনলৈ গ'ল। আৰু তাতো টিকট নাপালে আৰু গৈ থাকোঁতে কাশ্মীৰী গেটৰ ওচৰত থকা নিগামপুৰ ঘাটত গছ এডালৰ তলত চাহিলে কাৰখন ৰখালে। আৰু প্লেন কেঞ্চেল হোৱাৰ কাৰণে দুয়োৰে মাজত বহু সময় তৰ্ক-বিতৰ্ক হৈ থাকে। এই তৰ্ক-বিতৰ্ক প্ৰায় আধা ঘণ্টামান চলি থাকে আৰু দুয়োৰে মাজত তৰ্ক-বিতৰ্ক ইমানে বাঢ়ি গ'ল যে কাৰখনৰ ভিতৰতে থকা চাৰ্জাৰ কেবল এডালেৰে চাহিলে নিক্কিৰ ডিঙিত চেপি ধৰিলে আৰু তেতিয়ালৈকে চেপি ধৰিছিল যেতিয়ালৈকে নিক্কিৰ মৃত্যু নহয়। নিক্কিৰ মৃত্যু হোৱাৰ পিছত চাহিলে আগৰ চিটটোত তাইক চিট বেল্ট লগাই এনেদৰে বহাই থৈছিল যাতে কোনোবাই দেখিলে ভাবে যে নিক্কিৰ টোপনি গৈ আছে।
তাৰ পিছত চাহিলে ইফালে সিফালে কিছু সময় চাই আছিল। সি ভাবিব পৰা নাছিল যে সি কি কৰিব এতিয়া। এইফালে চাহিলে নিক্কিৰ মৃত শৰীৰটোলৈ ঘূৰি আছে আৰু আনফালে চাহিলৰ পৰিয়ালৰ লোকে চাহিলক অপেক্ষা কৰি আছে। কাৰণ 10 ফেব্ৰুৱাৰীত চাহিলৰ বিয়া আৰু এই বিয়াখনৰ কাৰণে কিছুমান ৰীতি-নীতি পূৰণ কৰিব লগা আছিল। কিন্তু চাহিলৰ একো খবৰে পোৱা নাছিল। পৰিয়ালৰ লোকে চাহিলক বাৰে বাৰে ফোন কৰি আছে, কিন্তু চাহিলৰ ফোনটো ছুইচ অফ পাই আছিল। আৰু কিছু সময় পিছত চাহিলে ফোনটো অন কৰিছিল। অন কৰাৰ পিছতে ঘৰৰ পৰা ফোন গ'ল আৰু চাহিলে ফোনটো ৰিচিভ কৰি দেউতাকক কৈছিল যে মই নিক্কিক হত্যা কৰিছোঁ আৰু নিক্কিৰ ডেড বডি লৈ ঘূৰি আছোঁ। আৰু দেউতাকে লগে লগে চাহিলক ক'লে যে ডেড বডিটো আমাৰ ধাবাখনলৈ লৈ আহা। লগে লগে চাহিলৰ দেউতাকে লোকেশ আৰু অমৰ দুয়ো হৈছে চাহিলৰ বন্ধু। তিনিও তিনিখন গাড়ী লৈ ঘৰৰ পৰা ওলাই গ'ল। অলপ সময় পিছতে গোটেইকেইজনে ধাবাখনৰ সন্মুখত লগ হ'ল আৰু গোটেইকেইজনে লগ হৈ ধাবাৰ ভিতৰত থকা ফ্ৰিজত নিক্কিৰ ডেড বডিটো ৰাখি চাহিলৰ বিয়াৰ কাৰণে ঘৰলৈ ওলাই গ'ল। আৰু সিহঁতে য'ত ডেড বডিটো লুকাই থৈছিল খাও পিও ধাবা, এই ধাবাখন হৈছে চাহিলৰে। আৰু চাহিলৰ বিয়াৰ কাৰণে চাহিলৰ ধাবাখন বন্ধ আছিল, গতিকে তাত মানুহৰ চলাচল অতি কমকৈ আছিল। চাহিলে নিক্কিৰ মোবাইলত থকা কল হিষ্টৰী আৰু হোৱাটছএপত থকা চাটবোৰ সকলোবোৰ ডিলিট কৰি দিছিল। 10 ফেব্ৰুৱাৰী তাৰিখে নিক্কিৰ ডেড বডিটো লুকাই থৈছিল আৰু সেই একেটা তাৰিখতে ইফালে চাহিলৰ ধুমধামেৰে দ্বিতীয় বিবাহ পাতিছিল। বিয়াৰ পিছদিনা চাহিলে আকৌ সেই ধাবাখনলৈ গৈছিল নিক্কিৰ ডেড বডিটো ফ্ৰিজত আছে নে নাই চাবৰ কাৰণে। চাহিলে নতুন জীৱনক লৈ বহুত সুখী হৈছিল আৰু প্লেন অনুসৰি চাহিলে ভাবিছিল যে কিছুদিন পিছত নিক্কিৰ ডেড বডিটো ওচৰতে থকা নালত পেলাই দিম। আৰু সেই সময়তে নিক্কি যাদৱৰ কাৰণে তালাচী আৰম্ভ হ'ল আৰু যাৰ কাৰণে চাহিলক গ্ৰেপ্তাৰো কৰা হ'ল। আৰু আৰক্ষীয়ে চাহিলক বহুবাৰ সোধা-পোছা কৰাৰ পিছত চাহিলে ক'লে ডেড বডিটো ক'ত আছে আৰু সিহঁতৰ ধাবাখনৰ ভিতৰলৈ লৈ গ'ল আৰু ফ্ৰিজৰ পৰা নিক্কিৰ ডেড বডি উলিয়াই দিলে। নিক্কি আৰু চাহিলৰ মাজত আৰু আন এটা ঘটনা ঘটিছিল। নিক্কিয়ে গম পাইছিল তাইৰ বান্ধৱীগৰাকীৰ পৰা যে চাহিলৰ দ্বিতীয় বিবাহ হ'ব। আৰু যেতিয়া চাহিলে 9 ফেব্ৰুৱাৰীত নিক্কিক লগ কৰিবলৈ গৈছিল, এই কথাৰ কাৰণে দুয়োৰে মাজত বিৰাট ডাঙৰ কাজিয়া হৈছিল। আৰু এই কথা শুনি নিক্কিয়ে চাহিলক লগে লগে কৈছিল যে তুমি এই বিয়াখন কেঞ্চেল কৰা আৰু মোৰ লগত আজিয়ে দিল্লীৰ পৰা বাহিৰলৈ ব'লা। আৰু চাহিলে মান্তি হোৱা নাছিল, কিন্তু নিক্কিয়ে বহুবাৰ কোৱাৰ পিছত চাহিলে মান্তি হৈছিল। কিন্তু দুয়ো প্লেন কৰিছিল গোৱা যাবৰ কাৰণে। আৰু তাৰ পিছত সিহঁতৰ লগত সেয়াই হ'ল যিবোৰ মই আপোনালোকক অলপ আগত ক'লো। কাৰৰ ভিতৰত চাহিলে নিক্কিক হত্যা কৰাৰ কাৰণ আছিল নিক্কিয়ে চাহিলক বাৰে বাৰে ধমকি দি আছিল যে তুমি এতিয়াই মোৰ লগত দিল্লীৰ পৰা বাহিৰলৈ ব'লা, নহ'লে তোমাৰ যিদিনা বিয়া সেই বিয়াখনত মই উপস্থিত হ'ম আৰু 2020 চনৰ আমাৰ বিয়াৰ ফটো লগতে চাৰ্টিফিকেট সকলোকে দেখুৱাম। চাহিলক আৰক্ষীয়ে সোধা-পোছা কৰাত চাহিলে নিক্কিক অকলে হত্যা কৰা বুলি কৈছিল, কিন্তু তথ্য অনুসৰি গম পোৱা গ'ল যে এই হত্যাকাণ্ডত জড়িত আছিল চাহিলৰ লগতে চাহিলৰ দুজন বন্ধু, চাহিলৰ দেউতাক আৰু পৰিয়ালৰ 5 জন সদস্য। 2023 চনৰ 18 ফেব্ৰুৱাৰী তাৰিখে আৰক্ষীয়ে চাহিলৰ লগতে গোটেইকেইজনকে গ্ৰেপ্তাৰ কৰিলে।